হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। নবনীতা দত্তৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আহিলোঁ শিৱসাগৰলৈ। শিৱসাগৰ মোৰ পেহী ঘৰৰ আইতা ঢুকালে, সেই ঢুকোৱাৰ আজি শ্ৰাদ্ধ। আইতাৰ শ্ৰাদ্ধত বংশ পৰিয়ালকে আদি কৰি মিতিৰ কুটুম, ওচৰ চুবুৰীয়া, চাহ চিনাকি এনেকৈ বহুতো মানুহ হৈছে। মাইনু খুৰীয়ে চাহ দি আছে আৰু গাঁৱৰে কেইবাগৰাকী খুৰীও আছে, চাহ তামোলৰ এনেকৈ যোগান ধৰি আছে। নাম চলি আছে এইফালে ভকতসকলক জলপান খাবলৈ দিয়া হৈছে। পিছফালেও ডাঙৰকৈ এখন ৰভা দিয়া হৈছে, কাৰণ আগফালৰ ৰভাখনতে সকলোবিলাক কৰ্ম কৰিবলৈ অসুবিধাও হৈছে আৰু আলহী অতিথিও বেছি হৈছে। সেইকাৰণে ইয়াতো চকী টেবুলত জলপান দিয়া হৈছে। আগফালে বাৰু ভকতক দিয়া হৈছে, ইয়াত আলহী অতিথি আৰু ডেকা গাভৰুসকলক ইয়াতে দিয়া হৈছে। ইয়াত কোমল চাউল, চিৰা, ম'হৰ দৈ, মিঠাই, গুড়। আইতাৰ শ্ৰাদ্ধ আমি জলপান এয়া খাবলৈ লৈছোঁ। আমাৰ পেহী ছোৱালী এইজনী ভণ্টি খোৱাত ব্যস্ত। ইহঁতি এয়া কল্পনা পেহী পূৰা খাইছে ম'হৰ গাখীৰ দৈ পাই। গাঁৱৰ পৰাও আলহী আহিছে, নবৌ, পেহী, আইতা, বৰবৌ, এওঁলোকেও আমাৰ লগতে জলপান খাই আছে। এয়া সকামৰ পাছদিনা, মানে ভোজৰ দিনা, এয়া মাছ ফ্ৰাই কৰি আছে। তেওঁলোকৰ গাঁৱৰে গন্ধক ককা আৰু এই বকুল খুৰা, তেওঁলোকে আগৰ পৰাই ভোজ বনায় আৰু তেওঁলোকে বনোৱা ভোজ খাই সঁচাকৈ বহুত তৃপ্তি লাগে। আৰু এওঁলোকে গেছতে বনাইছে, কাৰণ আজিকালি খৰি পাবলৈ বহুত অসুবিধা হয়, সেইকাৰণে গেছতে ৰান্ধিছে। এয়া হৈছে আমাৰ অৰুণা পেহীয়ে কিবা ভাবি ভাবি পাচলি ধুই আছে। এওঁলোক হৈছে পেহীহঁতৰ গাঁৱৰে খুৰীহঁতে পাচলিও কাটি আছে, কঠাও কাটি আছে আৰু ভালো লাগে। খবৰ এটা দিলেই হয়, তেওঁলোকক সহায় কৰিবলৈ নহাকৈ বাৰু নাথাকে। ইতিমধ্যে ভোজ খাব পৰাই হৈছে। এয়া ভকতসকলক প্ৰথমতে দিবৰ বাবে কলপাত পৰা হৈছে। আমাৰ আৰোহী মইনাজনীক চিনি পাইছেই চাগে আপোনালোকে, ৰিয়ান ককায়েকক পাই খেলিবলৈ এৰাই নাই। ভকতে এয়া খাব পৰা হৈছে। ভকতসকলক দিয়াৰ পাছত এইফালে আমিও সকলো লাগি গ'লোঁ দিয়া মেলা কৰিবলৈ, কাৰণ সময়ো হৈছে, সকলোৰে ভোকো লাগিছে। সকামৰ দুদিনৰ পাছত ভণ্টি, মই আৰু মোৰ ছোৱালী আহিছিলোঁ নাজিৰালৈ আহি আমি পৰপুখুৰী পাৰত সোমালোঁ। পৰপুখুৰীৰ পাৰত আই লাভ নাজিৰা বনাই থোৱা আছে, তাতে আমি ফটো মাৰিলোঁ। ফটো মাৰি হোৱাৰ পাছত তাৰ কাষতে এখন শিশু উদ্যান আছে, আমি তালৈ গ'লোঁ। যিহেতু ল'ৰা ছোৱালীয়ে খেলা বুলি ক'লে বহুত ভাল পায় আৰু সিহঁতি জানো তেনেকুৱা খেলা বস্তু দেখিলে নেখেলাকৈ থাকিব। লাহেকৈ সন্ধিয়াও হৈ আহিল আৰু আমিও ঘৰলৈ উভতিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ কমলাবাৰীৰ বনভোজস্থলীলৈ। আমাৰ পেহী ছোৱালী, পেহী বোৱাৰী, মানে মোৰ বৌ হয়, আৰু ভাইটি দুটা আৰু আমাৰ পোৱালীকেইটা। আহিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা, অহা হোৱাই নাই। নাজিৰাতে জন্ম যদিও ইমান ওচৰতে জেগাডোখৰ আছে যদিও মানে আহিবলৈকে সময় হোৱা নাই। আজি প্ৰথম আহিছোঁ। তাৰ পৰিৱেশবিলাক আপোনালোকক অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত শিশু উদ্যান আছে, মেইন গেটখন হয়, এইফালে দিয়ে সোমাই যাব লাগিব ভিতৰত। সৰু ল'ৰা ছোৱালী কিবা পাৰ্ক আছে চাগে খেলা। ভিতৰত শিশু উদ্যান আছে, কি আছে আমি চাওঁচোন। গৈ আছোঁ এতিয়া। এয়া আপোনালোকে দেখিছে, এয়া শিশু উদ্যানৰ এইবিলাক খেলা বস্তু কিছুমান। তুমি এইফালে আছোন দেহা ৰবা আমনা ফ্ৰেণ্ডসকল, আপোনালোকেও কোনোবা অহা নাই যদি আহিব পাৰে এই কমলাবাৰীলৈ। কমলাবাৰী আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে, গেলেকীত আছে। নাজিৰাৰ পৰা প্ৰায় 16-17 কিলোমিটাৰমান দূৰত্বত হ'ব।
আপোনালোকৰো কাৰোবাৰ যদি ইচ্ছা আছে আহিব পাৰে আজৰি টাইমত, ফ্ৰেণ্ডছৰ লগতে হওক, পৰিয়ালৰ লগতে হওক, আৰু ইয়ালৈ আহিলে পিকনিকো খাব পাৰিব আৰু এই শিশু উদ্যানখনত সৰু ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰিব। ইয়ালৈ আহিলে অলপ সময় লৈ আহিব লাগে, কাৰণ ইয়াত চাবলগীয়া বস্তু আছে আৰু ইয়াৰ কেম্পাছটো বহুত ডাঙৰ হয়। আমি দেৰিকৈ আহিলোঁ ঘৰৰ পৰা, সেইকাৰণে সন্ধিয়াও হৈছে আৰু আমাৰ এই ছোৱালীকেইজনীয়ে অকণমান আমনিও কৰিছে, সেইকাৰণে আমাৰ আৰু অলপ বস্তু চাবলৈ থাকিলে। এইখিনি জেগা দেখিছে নহয়, এইখিনিতে বনভোজ খাব পৰাকৈ সুবিধা আছে, আপোনালোক আহিব। মোৰ কেমেৰাৰ কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে স্পষ্টকৈ দেখা পোৱা নাই। আমি ফুৰি মেলি হ'ল এতিয়া ঘৰলৈ যাবলৈ উভতিছোঁ, সন্ধিয়াও হৈছে আৰু ছোৱালীকেইজনী লৈ আহিছোঁ, সিহঁতৰ ঠাণ্ডাও লাগিছে। আজি কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।